क'क्राझार नोगोरनि खोला फारसे 5 किल'मिटार जानथायाव थानाय बडगांवआव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बे जल जीवन मिशन बिथांखिनि सिङाव गोदानै लुफुंनाय बडगांव 5 लाइन दै जगायग्रा बिथांखिखौ बेखेवनानै होयो। जल जीवन मिशन बिथांखिनि गेजेरजों बिटिआरनि साहा ओनसोलनि लोंग्रा दैनि जेंनाया बोस्रांजागोन आरो बे बिथांखिनि गेजेरजों बिटिआर हालामनि 2,50,000 नखरफोरनो गोग्गो लोंग्रा दै जगायनायनि थांखि लादों होननानै खौरांगिरिनि सिगाङाव बिटिआरनि गाहाय प्रमद बर'आ बुङो। JJMৰ প্ৰজেক্টৰ আজি শুভাৰম্ভ হৈছে আৰু আমি ভটগাঁৱৰ যিটো মেইন ইউনিট সেইটো ইনাগুৰেশ্যন কৰাৰ পিছত এতিয়া আমি গাঁৱলৈ আহিছোঁ আৰু এইটো মানসী বৰুৱাৰ ঘৰ। মানসী বৰুৱা বাইদেউৰ লগত আমি কথা পাতিছোঁ, তেখেতৰ ভালে লাগিছে আৰু যিটো পানীৰ ইয়াতে কোৱালিটি বহুত ভাল। তো আমি ভাবিছোঁ কি এইটো স্কিমটো যদি 100% সফল হয়, সঁচাকৈ আমাৰ যিটো খোৱা পানীৰ সমস্যা এইটো স্থায়ী সমাধান হ'ব আৰু সেইকাৰণে মই বিশেষকৈ আমাৰ ৰাইজৰ অলপ কণ্ট্ৰিবিউশ্যন থাকে ইয়াতে। চ' সেই কণ্ট্ৰিবিউশ্যনটো ৰাইজে যাতে দিয়ে, চৰকাৰে আঁচনিটো স্থাপন কৰাৰ পিছত ইয়াত মানে যিবিলাক ঘৰত মানে কানেকশ্যন দিয়াৰ পিছত বাকীখিনি ঘৰৰ মানুহ চোৱা চিতা কৰিব লাগিব আৰু এইটো ৰাইজ হিচাপে যিটো ইয়াত ইউনিট আছে সেই ইউনিটটো চোৱা চিতা কৰাৰ কাৰণে ভালকৈ ৰখাৰ কাৰণে সকলো মিলি পেলাই এইটো কাম কৰিব লাগিব। মই ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু অসমৰ PHC মিনিষ্টাৰ ৰঞ্জিত দাস ডাঙৰীয়া এদিন আগত আমাৰ তাত আহি গৈছিলে আৰু তেখেতেও বহুখিনি আমাক সহায় কৰিছে আৰু ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ বিশেষকৈ BTCৰ PHC ডিপাৰ্টমেণ্টে যিখিনি কাম কৰিছে সেইটো আমি চবে ভাল পাইছোঁ আৰু যিখিনি বাকী আছে বহুতখিনি বাকী আছে এতিয়াও সেইখিনি কাম নিয়াৰিকৈ কৰিবৰ কাৰণে মই PHC ডিপাৰ্টমেণ্টক আহ্বান জনাইছোঁ। এতিয়ালৈকেতো আমাৰ যিখিনি আমি গম পাইছোঁ ইয়াৰ যিটো স্কিম আছে এইটো 2.5 লাখতকৈ বেছি মানে পৰিয়াল সেইটো মানে সাঙুৰি ল'ব, সেইটো আমি দেখিবলৈ পাইছোঁ আৰু ইয়াৰ নেক্সট ফেজ আহি আছে। ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ ইতিমধ্যে চেংচন কৰা হ'ল, থাৰ্ড ফেজ আহি আছে। চ' ইয়াত মানে 75-ৰ পৰা 80 মানে যিটো আমাৰ এৰিয়া আছে বা ভিলেজ আছে বা পপুলেশ্যন আছে সেইটো সাঙুৰি ল'ব বুলি আমি আশা কৰিছোঁ। আৰু বাকী আমাৰ পুৰণি কিছুমান স্কিম আছে সেই স্কিমবিলাকো অলপ চলপ চলি আছে, সেইটো অলপ ৰিন'ভেশ্যনৰ দৰকাৰ হৈছে আৰু নতুন স্কিম আহিব। গতিকে খোৱা পানীৰ সমস্যা স্থায়ী সমাধান হ'ব মই এইটো আশা কৰিছোঁ। আৰু ভাৰত স্বাধীনৰ পিছত জনকল্যাণমুখী যিবিলাক কাম কৰিছে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কামটো হৈছে এই JJMৰ যিটো কাম খোৱা পানী যোগান। কাৰণ খোৱা পানীৰ পৰা বহুত বেমাৰ আজাৰ মানুহৰ হয়, বিভিন্ন সমস্যা খোৱা পানীৰ পৰা সৃষ্টি হয়। তো সেইকাৰণে খোৱা পানীটো বিশুদ্ধ পানী যোগান ধৰাৰ কাৰণে যিটো এটা আঁচনি লৈছে সেই আঁচনিটো সঁচাকৈ শলাগ ল'ব লগা আঁচনি আৰু আমি চবেই শলাগ লৈছোঁ। আৰু সেই আঁচনিটো ৰূপায়ণ কৰাৰ কাৰণে আমাৰ BTC চৰকাৰে আমি আমাৰ যিখিনি কেপাচিটি আছে ফুল্লি আমি সেইটো ট্ৰাই কৰিম। এই অঞ্চলবিলাকত বহুত খোৱা পানীৰ সমস্যা আছে আৰু তাত বিশেষকৈ বহুত মানুহ নদীৰ পানী নলীৰ পানী খাই থাকিব লগা হয় আৰু সেইকাৰণে সেইখিনি বেছিকৈ ফ'কাছ কৰিব লাগিব। আমাৰো BTR চুক্তি যেতিয়া হৈছিলে, BTR চুক্তিত এটা দফা আছে কি সেই অঞ্চলত বিশুদ্ধ খোৱা পানীৰ কাৰণে ডাঙৰ আঁচনি বনাব লাগে, ভাৰত চৰকাৰৰ পুঁজি লৈ পেলাই তেনেকুৱা এটা দফা আছে, সেইটো আমি ৰূপায়ণ কৰিম। আৰু সেই অঞ্চলত বেছিকৈ ফ'কাছ দিয়া গৈছে যাতে উত্তৰ অঞ্চলত পানীৰ সমস্যাটো সমাধান হয়, এইটো বেছিকৈ ফ'কাছ দিয়া হৈছে। আৰু অহা 2 বছৰৰ ভিতৰত মই আশা কৰিছোঁ যে এই সমস্যাবিলাক উত্তৰ অঞ্চলতো সমাধান হ'ব। এইটো ইমান আমাৰ কাৰণে চিন্তাৰ বিষয় নাই, কাৰণ অসমত চৰকাৰ চলি আছে, ভাৰতত চৰকাৰ চলি আছে। অসম চৰকাৰৰ লগত আমি অসম গণ পৰিষদ আৰু UPPL এলায়েন্সত আছোঁ। কাউন্সিলত আমাৰ GSP, BJP আৰু UPPL একেলগে আছোঁ। আৰু আমাৰ যিখিনি কাম কাজবিলাক আজি আমি হাতত লৈছোঁ যে বড়োলেণ্ডখন BTRখন এটা উন্নত অঞ্চল হিচাপে স্থাপন কৰাৰ কাৰণে আমি সকলো দিশৰ পৰা চাই পেলাই কিছুমান নতুন আঁচনি ইতিমধ্যে আমি ল'বলৈ আৰম্ভ কৰিছোঁ। ইয়াত বিশেষকৈ এমপ্লয়মেণ্টটো আমি বেছিকৈ জোৰ দিছোঁ। এমপ্লয়মেণ্ট, লাইভলিহুড আৰু ইনকাম জেনেৰেশ্যন এই তিনিটাক আমি বেছিকৈ গুৰুত্ব দিছোঁ। আৰু অহা 1 বছৰৰ ভিতৰত ইয়াত যথেষ্ট স্কিল ট্ৰেইনিং চেণ্টাৰ ইয়াত স্থাপন হ'ব, ইয়াত ডায়েৰী ফাৰ্ম ইয়াত স্থাপন হ'ব, গোট ফাৰ্ম ইয়াত স্থাপন হ'ব, পিগেৰী ইয়াত স্থাপন হ'ব, ফিচাৰীৰ কাৰণে কাম আৰম্ভ হ'ব, ফুড প্ৰচেছিঙৰ কাম আৰম্ভ হ'ব। আৰু ইতিমধ্যে হাজাৰ আমাৰ ইউথছবিলাক পেৰামিলিটাৰী ফৰ্চেছ আৰ্মিবিলাকত জইন কৰাৰ সুযোগ পাইছে। অসম পুলিচত ইয়াত বহুত মানুহ এপইণ্টমেণ্ট কৰাৰ কাৰণে আমাৰ চৰকাৰী তৰফৰ পৰা
প্ৰি ট্ৰেইনিং কিছুমান ইনষ্টিটিউট আমি আৰম্ভ কৰিছোঁ খেতিয়কৰ কাৰণে বিশেষকৈ আমি কিছুমান আঁচনি আমি হাতত লৈছোঁ চ' এই আটাই কথাবিলাক আমি যিটো চাইছোঁ যে অহা এক বছৰৰ ভিতৰত প্ৰায়খিনি স্কিম আমাৰ যেতিয়া গ্ৰাউণ্ড হ'ব বা আমাৰ জাগাত আহি যাব তেতিয়া আমাৰ অঞ্চলটো যথেষ্ট পৰিৱৰ্তন আহিব তো সেইকাৰণে বাই ইলেকশ্যনটো আমি চিন্তা কৰা নাই আমি চিন্তা কৰিছোঁ যে যোৱা সময়ত যিখিনি আমাৰ চৰকাৰে যিখিনি ধাৰ লগাই থৈ গ'ল প্ৰায় ৩,০০০ কোটি টকাৰ লাইবিলিটি কৰি থৈ গ'ল যোৱা চৰকাৰখনে আৰু যিটো এডমিনিষ্ট্ৰেশ্যনৰ যিটো দায়িত্ব আছিলে তেখেতসকলে এটা ভাল এডমিনিষ্ট্ৰেশ্যন কৰিব লাগে এডমিনিষ্ট্ৰেশ্যন কৰাৰ নামত গোটেই ছিষ্টেমটো ধ্বংস কৰি থৈ গৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো সমন্বয় মিলা প্ৰীতি সেইটো লাহে লাহে আহিছে অস্ত্ৰমুক্ত এটা সমাজ গঢ়াৰ কথা আমি কৈছিলোঁ আজি বিটিআৰ অঞ্চলত 100% মানে অস্ত্ৰমুক্ত হ'বলৈ গৈ আছে চ' সেইবিলাক গোটেই কথা লৈ পেলাই আমি চিন্তা কৰিছোঁ গতিকে বাই ইলেকশ্যনটো আমাৰ কাৰণে ইমান খুব চিন্তনীয় বিষয় নহয় যিখিনি চিটত বাই ইলেকশ্যন হ'ব প্ৰত্যেকটো চিটো জিকি যাব